Hello, namaskar, welcome back to my YouTube channel. So guys, অলৰেডি ভিডিঅ' হ'বলৈ গৈছে কাৰণ মই আছোঁ এতিয়া ছাগলী যিজনী অকণমান লৰাই দিছোঁ মই এতিয়া এফালে যাওঁ কলৈ যাওঁ আপোনালোকক দেখুৱাম মানে মই আপোনালোকক কালি যিহেতু ভিডিঅ'টো কৈছোঁ যে মই বাইক আনিম বুলি ফাইনেলি বাইকখন আনিবলৈ যাম আৰু ছাগলীকেইটাও চাই লওঁ চাই থাকক ভিডিঅ'টো আৰু এতিয়া মই ছাগলী অকণমান লৰাই দিলোঁ লৰাই দিয়াৰ পাছত এতিয়া মই বাইক আনিবলৈ যাম আৰু শিৱসাগৰ যিখন ছেকেণ্ড হেণ্ড মানে ডিলাৰ্ছে মানে ৰংঘৰটো নোপোৱা আগতে তাৰপৰা মই এনেকৈ বাইকখন আনিমগৈ আৰু কি বাইক আনিম আপোনালোকে ভিডিঅ'টো চাই দিব আৰু আজি মই যিখন বাইক প্ৰায় 2.5 বছৰ চলালোঁ সেই বাইকখনক বিকিম মানে এক্সচেঞ্জ কৰিম আৰু এক্সচেঞ্জ কৰোঁতে মোৰ অলপ দুখ লাগিছে কিয়নো সেই বাইকখনে মোৰ প্ৰতিটো মুহূৰ্তত প্ৰতিটো হেৰিত বহুত সহায় কৰিছিলে আৰু দুখে সুখে সেই বাইকখন মোৰ চিৰস্থায়ীভাৱে আছিলে আৰু যিহেতু আজি মই তেওঁলোকক সেই বাইকখন এক্সচেঞ্জ কৰি দিম আৰু যিখন হ'বলগীয়া মোৰ বাইক আছে সেই বাইকখনে যে মোৰ এইখনৰ নিচিনা পাৰফৰ্মেঞ্চ দিয়ে মই তাৰে কামনা কৰিলোঁ আৰু যিয়ে নহওক মোৰ বাইকখন বিকাৰ কাৰণে বহুত দুখ লাগিছে যিয়ে নহওক সকলো দুখ নিয়ন্ত্ৰণ কৰি মই মোৰ বাইকখন কিয় বিকিলোঁ আপোনালোকক সেই ভিডিঅ'টো শেষত ক'ম আৰু যিয়ে নহওক আজি ভিডিঅ'টো ধামাকা হ'ব ছেকেণ্ড হেণ্ড বাইক আনিমগৈ মানে ছেকেণ্ড হেণ্ড নতুন বাইক আনিম আপোনালোকৰ আগত আৰু আপোনালোকে যদি বাইক আনিব বিচাৰে সেইটো ডিলাৰ পৰা দাদা ফোন নাম্বাৰটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে আনিব পাৰিব বাৰু লৰালৰিকৈ ঘৰলৈ যাওঁ আৰু ৰেডি হৈ লওঁ চ' গাইজ এইখন বাইক আজিৰ পৰা আৰু মোৰ লগত নেদেখে এইখন বাইক মই দি দিম ছেকেণ্ড হেণ্ড ডিলাৰত এক্সচেঞ্জ কৰিম আৰু এইখন মোৰ মৰমৰ একদম মৰমৰ বাইক আছে উপায় নাই কিবা এটা বস্তু ধৰিবলৈ হ'লে কিবা এটা বস্তু যিহেতু এৰিবই লাগিব সেইকাৰণে মৰমৰ বাইকখন লাষ্টবাৰৰ বাবে হাতখন ফুৰাই দিছোঁ কাৰণ যিহেতু আমি বাইক লভাৰ হয় সেইটো কাৰণে বাইক বহুত ভাল পাওঁ ৰাইডিং কৰিও ভাল পাওঁ প্ৰতিটো মুহূৰ্তত যদি কিবা দুখ কৰিছিলোঁ এখন বাইকত ক্ষমা কৰি দিবা এয়াই প্ৰভু ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ যাতে তেওঁলোকে দিনবোৰ সুখ শান্তি হয় ATMৰ পৰা এতিয়া আকৌ অলপ টকা উলিয়াই লৈছোঁ কাৰণ মোৰ ওচৰত ইমান কেছ নাই সেইটো কাৰণে মই ATMটোৰ পৰা মানে মই অলপ পইচা উলিয়াই ল'লোঁ ফাইনেলি এতিয়া আমি গাড়ী আনিবলৈ আহিছোঁ আৰু লগতে দেউতা মই আৰু মোৰ বাইক লগ পাইছোঁ ডিলাৰত ফাইনেলি গাইজ আমি আহি পালোঁ সেই ডিলাৰটো যিটো ছেকেণ্ড হেণ্ড ডিলাৰ আছিলে সেই ডিলাৰটো পাই গ'লোঁ এই ডিলাৰটো আছে যি মহেন্দ্ৰ ডিলাৰটো দেখিছে মানে ৰংঘৰ নোপোৱাৰ আগতে এইটো ডিলাৰ আৰু এই ডিলাৰটো বৰ্তমান খোলাই নাই আমি প্ৰায় উপস্থিত হৈ গ'লোহি আৰু যিয়ে নহওক দাদা আহিব দাদা লগৰ এনেকৈ ভিডিঅ' বনাম আৰু মই এই বাইকখন দি দিম আৰু কি বাইক ল'ম আপোনালোকে চাই দিব ভিডিঅ'টো আপোনালোকে যদি আহিব পাৰে তেতিয়া কাৰেং তিনিআলিটো পাৰ হৈ মহেন্দ্ৰ ডিলাৰ অপজিট মানে ৰংঘৰ নোপোৱাৰ আগত ফাইনেলি মই এনেকৈ ৰখি আছোঁ আৰু ব্লগ বনাই আছোঁ কাৰণ দাদা যিজন ডিলাৰৰ মালিক এই মালিকজন অহাই নাই সেইটো কাৰণে আজি যিহেতু ঈদ আছে সেইকাৰণে ঈদৰ কাৰণে বন্ধ কৰিছিলে আৰু মই এডভান্স কাৰণে আহিব ফাইনেলি মই প্ৰচেছ কৰিছিলোঁ এখন বাইক এখন গ্লেমাৰ কিন্তু এইখন গ্লেমাৰ অলপ প্ৰব্লেম পাইছোঁ সেইটো কাৰণে হয়তো এখন মই নানিম নেকি আৰু ইয়াৰ কালেকশ্যন দেখুৱাই আছোঁ ইয়াৰ কালেকশ্যন আছে কাৰণ জুপিটাৰ পালচাৰ আৰু দাদাৰ ষ্টক আছে গাড়ী কি ষ্টক আছে অলপ দেখুৱাই দিছোঁ স্কুটি আছে R15 আছে এইখন আছে R15 এখন গ্ৰাফিক্সটো ধুনীয়া লাগে কিন্তু ইমান হাতত পইচা নাই সেইটো কাৰণে R15 নলওঁ এইখন বাইক আৰু আজিৰ পৰা মোৰ ওচৰত নাথাকে সেইবাবে বহুত দুখ লাগিছে কাৰণ নতুন বস্তু আহিব সেইকাৰণে বাৰু যিয়ে নহওক আপোনালোকৰ লাষ্টবাৰৰ বাবে এইখন বাইক মোক দেখুৱাই দিছে ফাইনেলি বাইক লোৱা হৈ গ'ল বাইক ল'লোঁ এখন গ্লেমাৰ এইখন প্ৰচেছ কৰিছোঁ এইখন কিন্তু নহ'লে এইখন ল'লোঁ ফাইনেলি গাইছ আহি পালোঁ ঘৰ আৰু ভিডিঅ'টো এণ্ড কৰাই নহ'লে সেই এণ্ড কৰিবলৈ হ'লে মোৰ বাইকখন প্ৰথমে দেখুৱাই লৈছোঁ কেইখন বাইক ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ পৰা আহিছোঁ বাইক ল'লোঁ এখন গ্লেমাৰ আগৰ যিখন ছুপাৰ স্প্লেণ্ডাৰ আছিলে ছুপাৰ স্প্লেণ্ডাৰ এক্সচেঞ্জ কৰিলোঁ এক্সচেঞ্জ কৰাৰ পিছত দাদাৰ পৰা এখন গ্লেমাৰ ল'লোঁ আৰু যাতে আগন্তুক ভাল পাৰফৰ্মেঞ্চ দিয়ে তাৰে কামনা কৰিলোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে আগলৈ ভাল পাৰফৰ্মেঞ্চ দিয়ে যিয়ে নহওক ভিডিঅ'টো ইয়াতে মাৰিলোঁ যদি ভিডিঅ'টো ভালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব